কেনে খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে ভালে কুশলে থাকক ভালে কুশলে থকাটোকে বিচাৰো আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই শিক্ষাই স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো সাবুদানাৰ ক্ষীৰ ৰেচিপি এনেকে সাবুদানাৰ ক্ষীৰ বহুতে ভাল লাগে খাবলৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আপোনালোকে খাইছেনে নাই আগতে যদি খোৱা নাই তেনেহলে এনেকৈ এবাৰ বনাই পেলাই খাব পাৰিব গতিকে আপোনালোকৰ ওচৰতে সদায় এটা ৰেচিপি লৈ আহোঁ তাৰ মাজতে ইয়াৰ আগৰ ভিডিঅ'টো দিছিলোঁ সাবুন নিমেৰে বনোৱা সাবুনৰ ভিডিঅ' তেনেকৈ মই ভ্লগো দিওঁ এনেকৈ পেলাই ভিডিঅ'বোৰ আগবঢ়াই আহিছোঁ গতিকে আজি ভাবিছোঁ আপোনালোকৰ মাজলৈ আগবঢ়াওঁ এটা সাবুদানাৰ ক্ষীৰ ৰেচিপি এনেকৈ যদি আপোনালোকে আগতে বনাই খোৱা নাই তেনেহ'লে বনাই খাব পাৰিব বহুতেই ভাল লাগে খাবলৈ আৰু মই আজি বনালোঁ ৰেকৰ্ড কৰি থৈছিলোঁ ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সাবুদানাৰ ক্ষীৰ বনাবৰ কাৰণে এয়া চাওক মই প্ৰথমতে লৈ লৈছোঁ 1 কাপ সাবুদানা আৰু এইখিনি এটা বাটিত এনেকৈ দি লৈছোঁ এয়া চাওক সাবুদানাখিনি মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ এবাৰ সাবুদানাখিনি মই একেবাৰে মিহিটো লৈছোঁ আপোনালোকে মিডিয়াম সাইজটোও ল'ব পাৰে নহ'লে অকণমান ডাঙৰটোও ল'ব পাৰে কিন্তু মই লৈ লৈছোঁ এয়া চাওক মই দেখুৱাই দিছোঁ একেবাৰে মিহি সাইজটো ইয়াতে দুই এটা অকণমান ডাঙৰো আছে বাৰু এয়া চাওক এতিয়া সাবুদানাখিনি প্ৰথমতে ভালকৈ ধুই ল'ব প্ৰথমতে এয়া অলপমান মই পানী দি লৈছোঁ আৰু পানী দি পেলাই এইখিনি মোহাৰি ভালকৈ ধুই ল'ম এইখিনি মোহাৰি দিওঁতে এয়া চাওক অলপমান বগা বগা পানী নিচিনা এটা ওলায় সেই বগা পানীটো একদম কমপ্লিট চাফা কৰি পেলাব লাগিব এই বগা পানীখিনি যে ভালকৈ এনেকৈ মোহাৰি ধুই আদলি ভালকৈ চাগুখিনি ধুই ল'ব লাগিব এয়া চাওক দেখিছেনে বগা পানীটো যে ওলাল এই পানীটো যদি থাকি যায় তেনেহ'লে সাবুদানাৰ ক্ষীৰখিনি বহুত অকণমান আঠালেপীয়া হয় লেপলেপীয়া হয় গতিকে এই প্ৰচেছটো কৰিব লাগে এয়া চাওক মই এনেকৈ ধুই লৈছোঁ এইখিনি সাবুদানাখিনি আৰু অলপমান আকৌ পানী দি দিছোঁ আকৌ মোহাৰি পেলাই এনেকৈ ধুলে চাব আকৌ পানী বগা পানীটো ওলাব সেই পানীটো নোযোৱালৈকে একদম ভালকৈ আপোনালোকে এই চাগুখিনি ধুই ল'ব এয়া চাওক এনেকৈ মই ধুই লৈছোঁ 2-3 বাৰমান এনেকৈ ধোৱাৰ পিছত এয়া দেখিছেনে ধুনীয়া চাফা পানী এটা ওলাই গৈছে আপোনালোকে ইমানখিনিলৈকে ধুই ল'ব একদম যাতে চাফা পানী এটা ওপৰত ওলাই যায় এতিয়া আমাক এই পানীখিনি মই ব্যৱহাৰ নকৰোঁ পানীখিনি মই আপোনালোকক দেখুৱাবৰ কাৰণেহে থৈ লৈছিলোঁ আৰু এয়া চাওক এতিয়া মই পানীখিনি আঁতৰাই লৈছোঁ তাৰপিছত মই চাগুখিনিতে অলপমান গাখীৰ দি দিম আপোনালোকে গাখীৰো দিব পাৰে পানীও দিব পাৰে কিন্তু মই গাখীৰটো ব্যৱহাৰ কৰিছোঁ এয়া চাওক গাখীৰখিনি দি পেলাই এই চাগুখিনি প্ৰায় আধা ঘণ্টা 45 মিনিটমান সময় তিয়াই ৰাখিব লাগিব প্ৰথমতে এয়া মই আপোনালোকক জোখটো দেখুৱাই দিছোঁ কিমানখিনি গাখীৰ দি পেলাই এইখিনি তিয়াই ৰাখিব লাগে চাব যেনেকৈ কুকাৰত যে ভাত বহালে অলপমান এআঙুলমান এনেকৈ জোখটো দি দিওঁ সেই জোখমতে আপোনালোকে সিমানখিনি দি দিব এয়া চাওক মই দৰকাৰ হ'লে আৰু অকণমান দি দিছোঁ এয়া এনেকৈ ইমানখিনি গাখীৰ লৈ এইখিনি গাখীৰ দি পেলাই এতিয়া মই এখন ঢাকনিৰে এইখিনি ঢাকি পেলাই ৰাখি দিছোঁ আৰু আনফালে লাগিব ক্ষীৰখিনি বনাবলৈ আমাক গাখীৰ এয়া মই 1 লিটাৰমান গাখীৰ লৈ লৈছোঁ যিমানখিনি দৰকাৰ হয় সেইখিনি ব্যৱহাৰ কৰিম আৰু প্ৰথমতে গাখীৰখিনি গৰমাই ল'ব লাগিব আপোনালোকেও গাখীৰখিনি প্ৰথমতে গৰমাই ল'ব কেঁচা গাখীৰ ব্যৱহাৰ নকৰিব কাৰণ কেঁচা গাখীৰ যদি ব্যৱহাৰ কৰে নহয় তেনেহ'লে ফাটি যাবও পাৰে সাগুৰ ক্ষীৰখিনি গতিকে ভালকৈ প্ৰথমতে এবাৰ বইল কৰি ল'ব গাখীৰখিনি তাৰপিছতহে ক্ষীৰখিনি বনাবলৈ ষ্টাৰ্ট কৰিব এয়া চাওক গাখীৰখিনি গৰম হৈ আহিছে দুবাৰমান এনেকৈ মই লৰাই দিছোঁ গাখীৰখিনি উতলি অহাৰ পিছতো মই প্ৰায় 15 মিনিটমান সময় এনেকৈ লৰাই গাখীৰখিনি গৰমাই থাকোঁ এয়া চাওক এয়া দেখিছেনে আমাৰ গাখীৰ ধুনীয়াকৈ বইল হৈ গ'ল ভালকৈ উতলি গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু আনফালে চাওক এয়া আধা ঘণ্টামানৰ পিছতে মই আপোনালোকক চাগুখিনি দেখুৱাই দিছোঁ দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু গাখীৰ মই যিমানটো যে দি থৈছিলোঁ সেইখিনিতকৈ কমি গৈছে দেখিছেনে তাৰমানে চাগুখিনি ফুলি গৈছে আৰু চাগুখিনি গাখীৰটো শুহি লৈছে এয়া চাওক ভালদৰে একেবাৰে কোমলো হৈ যোৱা নাই বাৰু অলপমান সময় সিজাব লাগিব এই চাগুখিনি গাখীৰত দি পেলাই এয়া আধা মানে সিজি বইল নহয় মানে আধা মানে সিজি গৈছে আৰু এইখিনি গাখীৰখিনি তিয়াই থোৱাৰ কাৰণে এয়া চাওক এতিয়া মই লৈছোঁ এটা কেৰাহী মই নন ষ্টিকৰ কেৰাহী লৈছোঁ আপোনালোকে যদি নন ষ্টিকৰ থাকে তেনেহ'লে নন ষ্টিকৰ ল'লে ভাল
হয়, তলত লাগি নধৰে। গতিকে নন ষ্টিকৰ যদি কেৰাহী থাকে তেনেহ'লে নন ষ্টিকৰ ল'ব আৰু এনেদৰে অকণমান ঘিউ লৈ ল'ব। যদি চিলভাৰ বা বেলেগৰ কেৰাহী লয় তেনেহ'লে অকণমান ঘিউ এনেকৈ সানি দিব। এয়া চাওক মই প্ৰথমতে কেৰাহীটোত ঘিউখিনি সানি লৈছোঁ। তাৰপিছত এতিয়া মই দি দিম এই চাগুখিনি যে তিয়াই ৰাখিছিলোঁ সেইখিনি এতিয়া কেৰাহীতে দি দিম। আৰু দিয়াৰ সময়ত আপোনালোকে যিখিনি গাখীৰ বা পানীত তিয়াই ৰাখিব পানীখিনি ব্যৱহাৰ নকৰিব। এয়া চাওক মই গাখীৰখিনি দিয়া নাই, খালি চাগুখিনিহে টুকি টুকি কেৰাহীটোত দি দিছোঁ। এয়া দেখিছেনে গোটেইখিনি চাগু মই এনেকৈ কেৰাহীটোত দি ল'লোঁ আৰু এই যিখিনি ৰৈ গ'ল যে সেইখিনি এতিয়া মই নিদিওঁ, পিছত এইখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এয়া চাওক এইখিনি কেৰাহীটোত দিয়াৰ পিছত এতিয়া গেছটো জ্বলাই অকণমান ল' ফ্লেমতে এইখিনি অলপমান সময় ভাজি ল'ম, যাতে চাগুখিনি লাগি থকা পানীটো বা গাখীৰটো শুকাই যায়। সিমানখিনি সময়লৈকে ভাজি ল'লে হ'ল। বেছি সময় কৰিব নালাগে এই প্ৰচেছটো, প্ৰায় 1 মিনিট বা কেতিয়াবা 2 মিনিটো লাগে যদি মানে বেছি হয় পৰিমাণটো। এয়া চাওক মই 1 মিনিটমানৰ পিছতেই মোৰ এইখিনি ভজা হৈয়ে গৈছে। আপোনালোকক মই দেখুৱাই দিম চাব। এয়া চাওক দেখিব পাৰিছে আপোনালোকে নিশ্চয় এই চাগুত লাগি থকা পানীটো এতিয়া নাইকিয়া হৈয়ে গৈছে। ইমানখিনি সময়লৈকে ভাজিলেই হৈ যায়। এয়া দেখিছেনে ধুনীয়াকৈ এইখিনি শুকাই গ'ল পানীটো। বেছি সময় ভাজি থাকিব নালাগে, বেছি সময় ভাজি থাকিলেও এইখিনি লদালদিৰ নিচিনা টাইপৰ হৈ যায়। গতিকে বেছি সময়ো আপোনালোকে ভাজি নাথাকিব, জাষ্ট খালি পানীটোহে শুকাব দিব। আৰু এতিয়া ইয়াতে দি দিছোঁ গাখীৰখিনি, যিখিনি মই গৰমাই ৰাখিছিলোঁ সেই গাখীৰখিনি এতিয়া মই সাবুদানাখিনিৰ ওপৰত দি দিলোঁ। আৰু এইখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই দিব। যদি আপোনালোকৰ গোটা গুটি নিচিনা অকণমান পায় নহয় তেনেহ'লে হেতাখনেৰে অকণমান এনেকৈ ভাঙি ভাঙি দিব। তাৰপিছত এইখিনি চিন্তা কৰিব লাগে ধুনীয়াকৈ এইখিনি মিলি যাবগৈ গাখীৰখিনিৰ লগত। এয়া চাওক উতলি আহিছে গাখীৰখিনি আৰু দেখিছেনে যিখিনি লদালদি লাগিছিলে যে সেইখিনি মই ধুনীয়াকৈ হেতাখনেৰে ভাঙি দিলোঁ আৰু একদম এটা এটা হৈ গ'ল সাবুদানাখিনি। আৰু কেৰাহীটো লাগি ধৰা নাই দেখিছেনে। আপোনালোকেও এই প্ৰচেছটোত এনেকৈ সাবুদানা ক্ষীৰটো বনাবচোন, তেতিয়া খাবলৈও কিন্তু বহুত মজা লাগে। আৰু চাওক উতলি থাকোঁতে ছাইডত যে এই সৰৰ নিচিনা এনেকৈ জমা হৈ যায় সেইখিনিও এৰুৱাই এৰুৱাই এনেকৈ দি দিব। এয়া চাওক এনেদৰে অলপ সময় মই উতলাই আছোঁ আৰু উতলাই থাকোঁতে আপোনালোকে সাবুদানাটো সিজিছেনে নাই কেনেকৈ গম পাব জানেনে? এই দেখিছেনে ছাইডত যে এনেকৈ উঠি উঠি আহিছে। সাবুদানাখিনি যেতিয়া সিজিবলৈ ল'ব গোটেই সাবুদানাখিনি তলৰ পৰা ওপৰলৈ গাখীৰখিনি ওপৰলৈ এনেকৈ উপঙি উপঙি আহিবলৈ ধৰিব। তেনেকুৱাতে জানিব যে আপোনালোকৰ সাবুদানাখিনি ভালকৈ বইল হৈ গৈছে। আৰু এয়া চাওক মই আপোনালোকক ওচৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ। এয়া দেখিছেনে সাবুদানাখিনি কাষে কাষে এনেকৈ উঠি আহিছে আৰু অলপমান মাজতে বাকী আছে বাৰু, সেইখিনিও অলপ সময়ৰ পিছতে উঠি আহিব। এনেকৈ মই প্ৰায় 5-10 মিনিটমান সময় লৰাই আছোঁ। আপোনালোকে চাগুখিনি লৰাই থাকিব, সেইটো কোনো টাইম নিৰ্ধাৰিত নাই। আপোনালোকে এনেকৈ লৰাই থাকিব, দেখিব গোটেই চাগুখিনি গাখীৰখিনি ওপৰলৈ উঠি উঠি আহিব, তেতিয়াই জানিব আমাৰ চাগুখিনি সিজি গৈছে। আৰু এনেদৰে লৰাই আছোঁ মই অলপ সময়। আৰু গাখীৰখিনি যে সিজাৰ পিছতো গাখীৰখিনি আধা হোৱালৈকে মই এইখিনি উতলাই থাকিম, যাতে গাখীৰখিনি উতলি উতলি আধা হৈ যাব, তেতিয়াহে মানে ক্ষীৰটোত টেষ্টটো আহিব, ক্ষীৰটো খাই ভাল লাগিব। গতিকে এনেকৈ উতলাই থাকিম। আৰু এয়া চাওকচোন অলপ সময়ৰ পিছত মই আপোনালোকক দেখুৱাই দিছোঁ গাখীৰখিনি সমানে আধা হৈ গ'লগৈ। আৰু দেখিছেনে গাখীৰখিনিৰ কালাৰটো কিমান ধুনীয়া হৈ গৈছে, মানে ক্ষীৰটো একদম পাৰফেক্ট বনিছে। আৰু এতিয়া মই এটা কেৰাহী সৰু পাতি লৈছোঁ আনফালে গেছত, আৰু ইয়াতে দি দিম অকণমান ঘিউ, কাৰণ মই ইয়াতে ড্ৰাই ফ্ৰুটছ কেইটামান ভাজি ল'ম। আৰু আপোনালোকৰ ঘৰত যি ড্ৰাই ফ্ৰুটছ থাকে সেয়াই দি ল'ব পাৰে। ঘিউখিনি অকণমান গলিবলৈ দিছোঁ প্ৰথমতে। ঘিউত যদি এনেকৈ ভাজা যায় তেতিয়া খাই বহুতেই ভাল লাগে। এয়া চাওক ঘিউখিনি গলি গ'ল। এতিয়া মই কেইটামান কাজু আৰু এয়া লৈ লৈছোঁ ড্ৰাই ফ্ৰুটছ, কাজু আৰু লগতে সেয়া কেইটামান মই পিস্তাও দি দিছিলোঁ। এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। আৰু চাওক ইয়াতে মই কেইটামান খিচমিচ দিম। খিচমিচকেইটা মই ভালকৈ অকণমান ধুই ল'লোঁ। এয়া চাওক ধুই পেলাই এতিয়া মই ইয়াতে দি দিছোঁ। খিচমিচকেইটা দিয়াৰ পিছতো আৰু অকণমান সময় ভাজি লৈছোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিলে হয়। খিচমিচকেইটা অকণমান ফুলি ফুলি আহিবলৈ লয় নহয়, তেনেকুৱালৈকে ভাজিলেই হৈ যায়। আৰু এতিয়া এয়া চাওক ভজা হৈ গ'ল, মই গেছটো অফ কৰি দিছোঁ। এতিয়া এইখিনি দি দিম এই ক্ষীৰখিনি যে উতলি আছিলে তাতে দি দিছোঁ।
এয়া চাওক ক্ষীৰখিনিত দি দিলোঁ ড্ৰাই ফ্ৰুটছখিনি আৰু এইখিনি সময়তে মই চেনিও দি দিলোঁ। আপোনালোকক মই ফুটেজটো লৈছিলোঁ কিন্তু ক'ৰবাত হেৰাই থাকিলে দিয়া নহ'লে। এয়া চাওক মই ইয়াতে চেনিও দি দিছোঁ, মানে আপোনালোকেও চেনিটো দি দিব অলপমান সিজাৰ পিছতে। তাৰপিছত ইয়াতে এতিয়া দি দিম এচামুচ ঘিউ। ঘিউটো দিলে ইয়াৰ সোৱাদটো দুগুণে বাঢ়ি যায়, বহুত ভাল লাগে। যদি আপোনালোকে ঘিউ খাই ভাল পায় টেষ্টটো, তেনেহ'লে আপোনালোকেও দি ল'ব। আৰু দিম একেবাৰে শেষত ইলাচি। এয়া ইলাচি কেইটামান খুন্দি লৈছোঁ খুন্দনাতে। চাওকচোন ধুনীয়াকৈ গুড়ি হৈ গ'ল। বাকলিটো পেলাই দিলোঁ আৰু ইয়াৰ যিটো গুড়ি সেইটো দি দিলোঁ। ইলাচিখিনি দিয়াৰ পিছতো ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিছোঁ। এয়া চাওক ইলাচিখিনি দি লৰাই দিয়াৰ পিছতে আমাৰ ক্ষীৰ একদম পাৰফেক্ট বনি গ'ল আৰু গেছ অফ কৰি দিলোঁ। এতিয়া এটা বাচনলৈ ক্ষীৰখিনি নমাই লৈছোঁ। দেখিছেনে ইয়াৰ কনচিষ্টেঞ্চিটো কিমান ধুনীয়া একদম ক্ষীৰ বনিছে। এয়া চাওক ক্ষীৰ আমাৰ একদম ৰেডি। এতিয়া আপোনালোকে এইখিনি গৰমে গৰমেও খাব পাৰে, নহ'লে যদি ভাবে অকণমান ফ্ৰিজত থৈ ঠাণ্ডা খাওঁ তেনেহ'লে ঠাণ্ডাও খাব পাৰে। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ খাব পাৰে। বহুত ভাল লাগে এনেকৈ ক্ষীৰ বনাই পেলাই আপোনালোকে খাই চাব। বহুত টেষ্টি লাগে এইখিনি খাবলৈ। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে মোৰ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলকো মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আগলৈ যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে মোৰ এই ক্ষীৰ বনোৱা প্ৰচেছটো কেনেকুৱা পালে জনাব। আৰু যদি কিবা সুধিবলগীয়া থাকে তেনেহ'লে তলৰ কমেণ্ট বক্সত গৈ পেলাই আপোনালোকে মোক সুধিব পাৰে, কিবা যদি সুধিবলগীয়া আছে। তেনেহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।